গাইজ আকৌ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু আজি মানে নুমলীগড় যাম বুলি ভাবিছোঁ কি হয় আৰু আমাৰ লগত আছে পৰাগ চেত্ৰী আৰু মানে চাইকেল লৈ যাম কি হয় চাইকেল লৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ ভিডিঅ'টো স্কিপ কৰি চালে মানে ভিডিঅ'টো সম্পূৰ্ণভাৱে নুবুজে এইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কিমান দেখাব পাৰিম গৈ লওঁ কি হয় আৰু পৰাগ চেত্ৰী ব্ৰ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বলক গাইছ এতিয়া গৈ আছোঁ চাইকেল লৈ চাওক আৰু এইফালে সৰিয়হ চাওক না কিমান ভিউ মজা আৰু এইফালে চাওক ৱাও ইফালে কভাৰ ভিডিঅ' বনাবলৈ কিন্তু ইমান মজা লাগিব নহয় এইফালে চাওক একদম ভিউ মজা লাগিছে আৰু এইফালে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাই থাকিব এইফালে আমি গৈ আছোঁ আৰু চাইকেল লৈ চাওক এইটো আমাৰ ছেকেণ্ড দলং হেভি ছেকেণ্ড দলং আৰু এনেকুৱা দলং কমচে কম আমাৰ গাঁৱলৈ পাব হ'লে 2-3খনমান লগ পাব চাগে মেইন দলংটো পাবগৈ আৰু গাইছ এতিয়া ৰঙৰা পালোঁ আৰু আমাৰ ব্ৰু এজনক পালোঁ বহুত ভাল লাগিছে আমাৰ প্ৰেম চেত্ৰী ডাঙৰীয়া চাওক বাগিচা কিমান ধুনীয়া আৰু ভিউ মজা লাগিছে বে এতিয়া লগৰ এজনক লগ পাব লাগে যাব নাই কনফাৰ্মটো হোৱা নাই দিব লাগিব ফোন কৰি মই একো নাই গাইছ মানে পুৰা কঁকাল বিষাইছে মানে চাইকেল চলাই মানে কঁকাল বিষ হৈ গৈছে এইটো কাৰণে মই অকণ উঠিব লাগিব মহেশৰ লগত আৰু এতিয়া মানে কমাৰ গাঁও পালোহি আৰু বেছি নাই চলা পুৰা কঁকাল বিষ হৈছে বে আৰু এতিয়া মোক প্ৰেম চেত্ৰীয়ে চলাব চাগে প্ৰেম ডাঙৰীয়া চাইকেল লৈ কিবা নুমলীগড় আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন আজি প্ৰথম আহিছোঁ চাইকেল লৈ নুমলীগড় আৰু আগতে আহিছিলোঁ বাইক কিবা কৰি আৰু আজি প্ৰথম আহিছোঁ আৰু বহুত ভাল লাগিছে আৰু এইফালে বান্দৰ কিমান জঁপিয়াই ফুৰিছে বা মজা লাগিছে বে আৰু আমাৰ পৰাগ ডাঙৰীয়াক সি পুৰা লাজ কৰে আৰু মহেশ ডাঙৰীয়াক চব লাজু কি ক'ম ধৰ আমাৰ প্ৰেম চেত্ৰী ডাঙৰীয়াই ভাল প্ৰেমৰ ক্ষেত্ৰত একদম প্ৰেম চেত্ৰী নাম দিয়া আছে আৰু আপোনালোকক দেখুৱাম বলক क्या हो गया বোকা লগ গয়া বে মজা লাগিছে আৰু তেনেকৈ চাইকেল লৈ গ'লে পুৰা মনটো ভাল লাগে চাইকেল চলাই অকল কঁকালটো বিষ হয় আৰু ন আৰু ইফালে
গাইছ এতিয়া ধূপ চুপ কিনি মানে এতিয়া সেৱা কৰিব যাম মানে ধূপবিলাক কিনি লওঁ আৰু ফাৰ্ষ্টত ধূপ কিনি আৰু এতিয়া সেৱা কৰিব যাওঁ আৰু চ' এতিয়া পৰাকৈ মানে কিনিব আমি এতিয়া ভিডিঅ' কৰি আছোঁ আপোনালোকে ভিডিঅ'টো এফলৈ চাই থাকিব বেছি কিন নকৰাকৈ অলপ এনজয় কৰিব। পুৰা মজা লাগিছে মনটোৱে ভাল হৈ যায় ন মন্দিৰলৈ আহিলে ধূপটো ফাৰ্ষ্টত গাইছ ধূপ জ্বলাই ল'ম প্ৰেম চাটনি আৰু এতিয়া মজা লাগিছে দেখাম গাইছ এতিয়া ধূপ চাকি জ্বলাই এতিয়া কটকটি পাহাৰলৈ যাওঁ মানে ঝাৰখণ্ড পাহাৰলৈ চ' আপোনালোকে ভিডিঅ' বেক কৰি চাই থাকিব আৰু এতিয়া গৈ আছোঁ মন্দিৰৰ পৰা আৰু চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চ' আপোনালোকে যদি কোনোবাই যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষত থকা বেল আইকনটো হলত টেপ কৰি ল'ব তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব চ' আগলৈ ব'লক ইমান মজা লাগিছে ইমান ডাঙৰ ধুনীয়া লাগিছে এতিয়া আমাৰ কাপা চিকন উলিয়াই লওঁ ন এইটো দেখাম এভেঞ্জাৰ ই চলাই গৈছে মোৰ আমি মানে ঝাৰখণ্ড পাহাৰলৈ খোজকাঢ়ি গৈ আছোঁ আৰু চ' আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু ইমান কষ্ট কৰি ভিডিঅ' বনাই গৈছোঁ আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ আজি আৰে বহুত ভাল লাগিছে ইহঁতৰ কিন্তু কি মনত কি ভাব আহিছে জানো ইহঁতে জানিব কিন্তু মোৰ কাৰণে কিন্তু বহুত ভাল লাগিছে আৰু আৰু দেখিও ভাল লাগিছে আৰু ত' আমাৰ মহেশ ডাঙৰীয়া ৰখি আছে অকণিয়েই এই মানে উপস্থিত হৈ আছে আৰু চাওক ৱা মজা লাগিছে বে ন কিমান ধুনীয়া হৈছে এই প্লেচটো আৰু হাতী আছিল মজা লাগিছে ভিউ কেনেকুৱা ক'ব লাগে কোন আছে ধৰিব পৰা নাই চাওক আগৰ চব মূৰ্তি সেয়া চাওক মজা লাগিছে গাইজ ভিডিঅ'টো কেনেকুৱা ফালে আপোনালোকে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব চ' ঝাৰখণ্ড পাহাৰত উঠা ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ লগৰ মোবাইল আছিলে এইটো আৰু লগৰটোৱে মানে ভিডিঅ'টো ডিলিট কৰিলে মানে পটকৰে ডিলিট খাই গ'ল এইটো কাৰণে আপোনালোকক দেখুৱাব পৰা নগ'ল চ' আপোনালোকে কমেণ্টত জনাব মানে ভিডিঅ'টো কেনেকুৱা পালে আৰু
চ' নেক্সট ভিডিঅ'ত আকৌ লগ পামগৈ বাই বাই